everyone, কি খবৰ আপোনালোকৰ? আজি মই ভাগ্যশ্ৰী আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। আজি হৈছে ছট পূজা আৰু এতিয়া মই গধূলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া 7:30 মান বাজিবলৈ হ'ল। মাহঁতৰ ঘৰলৈ যাওঁ মানে মাহঁতৰ লগত এপাক ছট পূজালৈ ওলাই যাম। একদম ঘৰৰ ওচৰতে পাতে। ভাবিছো এপাক ওলাই যাওঁ আৰু সৰুৰ পৰাই যিহেতু ছট পূজা দেখি আহিছো নিয়মবোৰ, সেইকাৰণে মই প্ৰত্যেক বছৰে চাকি জ্বলাওঁ ৰাতিপুৱা। কাইলৈ চাকি জ্বলামগৈ। আজি এপাক এনেই যাওঁ বুলি ভাবিছো মিষ্টাৰৰ লগত। মানে মিষ্টাৰে ঘৰত থবগে আৰু তেওঁ টাউনত কিবা কাম আছে। আৰু ভিডিঅ'টো আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিছো। কন্টিনিউ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া ঘৰ পালোহি আৰু এতিয়া মাহঁতে ওলাই আছে। মা আৰু এনাই বাটো নাই ঘৰত, দেউতা ডিউটি পৰিছে ছট পূজা। আৰু এতিয়া আমি তিনিজনী ছট পূজা চাবলৈ গৈ থাকো আৰু আপোনালোকক দেখাই থাকিম তাত গৈ। আৰু দেখিছেনে ইমান ধুনীয়া ডেকৰেশ্যন কৰিছে। তাৰ ভিতৰলৈ গৈ আছো। विवेक पांडे गाजीपुर वाला the next day A few moments later. everyone, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি ভিডিঅ'টো আপোনালোকে মাহঁতৰ ঘৰৰ পৰা পাব। মানে মই কালিয়ে আহিলো, কালিয়ে ভিডিঅ'টো ঘৰত ষ্টাৰ্টিং কৰি দিলো। কালি পূজা চূজা চাই মেলি ছট পূজা গধূলি চাই মেলি ঘৰতে থাকি দিলো। আৰু মিষ্টাৰ আছে আৰু ঘৰত। মিষ্টাৰ কালি বাৰু ভাত পানী খাই গুচি গ'লগৈ। বহুত দিন থকাও নাই ঘৰত। আৰু আজি যিহেতু বাও আহিলে, স্কুল বন্ধ ছট পূজা বুলি, ৰাতিপুৱা মায়ে মই চাকি তাকি জ্বলাই আহিলো। কাপোৰ মানে কি হ'ল, ধুই থৈ গৈছিলো, মেলিবলৈ সময় নহ'ল। আহি এতিয়া কাপোৰখিনি মেলি এতিয়া অকণমান বাহিৰতে বহিছো। আৰু এনেকুৱা হয় মানে মই মাহঁতৰ ঘৰত ওচৰ হ'লে আপোনালোকে ক'বচোন, মানে যিসকলে মানে ওচৰতে বিয়া হৈছে তেওঁলোকে ক'বচোন, ওচৰত হ'লে মানে থকা হয়নে নহয় মাহঁতৰ ঘৰত। মোৰ এনেকুৱা হয় মানে আহোঁ, সপ্তাহটোত কেতিয়াবা 2-3 বাৰো অহা হয়, কিন্তু মানে থকা নহয়। আজি চাগে 6-7 মাহৰ পিছত থাকিবলৈ আহিছোঁ নেকি মাহঁতৰ ঘৰত। আৰু এনেই আৰু আহি গ'লো, ভাল লাগে কেতিয়াবা থাকিবলৈও আহিবলৈ মন নাযায় জানো। আৰু আজি ভিডিঅ'টো মাহঁতৰ ঘৰৰ পৰাই পাই থাকিব। কিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, আপোনালোকেও ভিডিঅ'টো চাই থাকিব। আৰু আজি ৰ'দটো সঁচাকৈ বহুত চোকা ওলাইছে, অলপ গৰমো উঠিছে, দিনত ঠাণ্ডা পৰিছে বাৰু। আৰু ভিডিঅ'টো এনেদৰে অলপকৈ দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু ভিডিঅ'টো দিয়া অলপ দেৰিও হ'ব পাৰে, কাৰণ এইকেইদিনত মানে মই এনেকুৱা এটাই ব্যস্ত হৈ আছোঁ, ভিডিঅ' দিব পৰা বুলি নহয় আচলতে। মানুহৰ ব্যস্ত, সকলো কামতে ব্যস্ত থকা হয়। তথাপিও ভিডিঅ'টো দিয়া হয়তো অকণমান দেৰি হ'ব পাৰে। আপোনালোকে সকলোৱে যাতে ভিডিঅ'টো চাব।
এতিয়া গৈ আছোঁ ছটা ওপৰলৈ, কাৰণ টেঙা খাই ওপৰতে ভাল লাগিব ৰ'দত। মই কলপাত লৈ লৈছোঁ, আৰু এইফালে আমাৰ টিকু হাই টিকু, ভাত খালা? আৰু বাইদেউ বহি আছে আমাৰ এইফালে, আৰু এইফালে মই, ভাগৰে লাগি গৈছে অ'। আৰু এইফালে নেমুহে ওলাইছে, চৰি, মৌচুমী টেঙা, আৰু এইফালে ৰবাব টেঙা, আৰু এইখন কলপাত ধুনীয়াকৈ ধুই আনিছোঁ। অকণমান দেৰি ৰ'দত দি দিওঁ। 147 যদি ভাবা ৰবাব টেঙা মৌচুমী টেঙাৰ লগত ভোট জলকীয়া খাই বহুত টেষ্টি লাগে। এইটোৱে মেইন আৰু ইয়াৰ এইটো নহ'লে ইমান টেঙা খাই ভাল নালাগে। হয়তো জলকীয়া যিসকলে নাখায় তেওঁলোকে ভাল পাব পাৰে, কিন্তু টেঙাত সদায় জলকীয়া এইটো দেখিছেনে? আৰু এতিয়া ভাগ বতৰা হৈ আছে সেইফালে। আৰু সেই পলিথিনটোত দেখিছেনে বাৰু? সেই পলিথিনটোত মানে মা আৰু দেউতা এনাই কাৰণে ৰাখি থৈ দিছোঁ। মাহঁত বজাৰ গ'ল, এতিয়া আমি দুজনীয়ে খাওঁ আৰু ৰৈ থাকিব পৰা নাই টেঙাকেইটা মানে দেখি, সেয়েহে আমি দুইজনীয়ে খাই দিলোঁ। মানুহ সৰহ হ'লে খাই ভাল লাগে। আৰু এইফালে ফোন আহি গ'ল। কলপাতত খাম আৰু আপোনালোকে চাই থাকিব, আৰু আপোনালোকৰ কাৰ কাৰ লোভ লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই। মই টেঙা খাই থাকোঁতে আৰু এতিয়া টেঙা খাই আছোঁ। মজা, বহুত ভাল লাগিছে। মানে কি হয়, ৰবাব টেঙাটো ইমান মিঠা নহয়, অকণমান টেঙা হয়। মৌচুমী টেঙাটো মিঠা হয়। দুইটা একদম ভাল লাগিছে, টেঙা আৰু মিঠা। কেনেকুৱা? মজা। আৰু লাগিলে আছেই, এতিয়া খাই লওঁ। খালোঁ মেলিলোঁ, আৰু খাই থাকোঁতে কথা এটা মনত পৰিলে। এই ৰবাব টেঙাটো এনেকৈ গোলকৈ কাটি কোনে এনেকৈ টুপি পিন্ধে ক'বচোন? আমি আগতে সৰুতে পথাৰলৈ যেতিয়া যাওঁ, মানে গাঁৱলৈ যাওঁ, তেতিয়া একদম পথাৰত এনেকৈ গোলকৈ কাটি দিয়ে, আৰু এইটো মানে পিন্ধিবলৈ নাপালে মানে কাজিয়া হৈ যায়। চবৰ মাজতে পিন্ধি লওঁ, আৰু ভালকৈ গুচালে মানে, এতিয়া বায়ে মানে পটাপট গুচালে ন, এইটো ফুটা হৈ থাকিলে যেতিয়া মানে গোলকৈ ভালদৰে গুচোৱা হয়, এইটো মানে এটা খাবলৈ যতন হৈ যায় ধুনীয়াকৈ। ভাল লাগে এনেকুৱাবোৰতো, মানে পিলেট চিলেট খোৱাতকৈ এনেকুৱাবোৰত কাটি খোৱা সেইটো এটা মজাও বেলেগ। গোন্ধটো ইমান ধুনীয়া। এতিয়া যাওঁ, ভাতত লাগোগৈ, আৰু বা মই মাহঁত অহাই নাই। আৰু আজি বাৰ হাতৰ হাঁহ মাংস, হাঁহৰ কোমোৰা তৰকাৰী, আৰু এইফালে আলু আৰু জলফাই পিটিকা, আৰু গাজৰ আৰু কবি নিৰামিষ ভাজি। ইমানেই টেষ্টি লাগিলে, খাই মেলি মানে শুই গ'লোঁ। ভিডিঅ'টো কৰিবলৈ নহ'ল, ফটো এখন আছিলে দিলোঁ। আৰু বাৰ ইনষ্টাগ্ৰামৰ পেজৰ নামটো মই আপোনালোকক স্ক্ৰীনশ্বট দি দিম, আপোনালোকে ফ'ল' কৰি দিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, বাই বাই।